গুড মৰ্ণিং। নতুন এটা ভিডিঅ' থাকে সকলোকে স্বাগতম। আজি ৰাতিপুৱাই দোকানলৈ যাব ওলাইছোঁ। এখন হৈছে বাইচাইকেল, গৈটোত মোৰ চাইকেল, বাকী দোকান দেখাই আছোঁ। ইমান দামী দামী গাড়ী। সেইখন গাড়ীৰ নাম কি জানে? ৰাম গাড়ী। লেণ্ড ক্ৰুজাৰ কি গাড়ী এখন। দোকান পালোহি। এখন দোকান এইখন হৈছে ফায়াৰ ষ্টেচন। এইটো হৈছে জলবুট প্লেচ। এইডোখৰ দেখি পাইছে? জলবুট প্লেচ। এইখন হৈছে দোকান। এইটো দীঘলকৈ থকা এইটো মছজিদ কি ষ্টাইলিছ বনাই ইয়াত। আমাৰ গাড়ী ৰাস্তা দাঙি পাক হ'ব লাগিব, নহ'লে এফালে পাক দিব লাগে। চব পাৰ্কিং এৰিয়া, ইমানকৈ আছে পাৰ্কিং এৰিয়া। पार्किंग एरिया हम सब जैसे पार्किंग एरिया जलबुट विलेज। এখন হ'ল দোকান AM/PM দোকান। গাড়ীখন পাৰ্ক কৰাই লওঁ। হৈছে দোকান। মোক লাগে ৰুটি, এক পেকেটত 50 পইচা। হেৰি 5-6 পেকেট ৰুটি। আছে শাক ইয়াত নাপায়, বেছি কাজু, পিঁয়াজ, ৰচুন, ৰঙালাও, আদা, কল, এইখিনি খাজুৰ, কণী, ফুলকবি, বন্ধাকবি আছে দেখোন। বাৰু লৈ লওঁ। আইচক্ৰীম ঠাণ্ডাটো ইয়াত দিছে। এইখিনি বইলাৰ চিকেন, মাছ, কেইটকা দাম মাছ। ভাল বহুত দিন মই বহি আছোঁ। এইখিনি দহি, গাখীৰ, পেপচি, ক্ৰীম। মোক লাগে কি? গাখীৰ পেকেট, গাখীৰ পেকেট। মই ল'লোঁ ৰুটি, দাইল, আলু আৰু কণী আৰু কিবা এটা মনত পেলোৱা নাই। মনত পেলাই লওঁ কি ল'ব লাগে। দেখিছে মানুহৰ ঘৰত কি ধুনীয়া, চব এক ৰঙ। এটা ন দুটা ৰং। এইটো ৰং বেলেগ, এইফালে ৰং বেলেগ। এনেকুৱা ৰং বেছি কালাৰ নহয়, কি ধুনীয়া লাগে দেখিব। এনেকুৱা ৰং কি ঘৰ বিয়াত মজা। গাড়ী বেয়া, হেভি গাড়ী। কি গাড়ী হয় এখন ফৰ্ড। ৰাস্তা আমি যাব লাগে এইফালে।
কিবা ঘৰে নে কি বনাই আছে কিবা এটা। সেইটো দেখিছে ইয়াত তম্বু থৈছে, এনেকুৱা ঠাণ্ডা দিনত এনেকৈ মানুহ থাকে। কাম কৰা মানুহ নে এইটো ইয়াৰ মানুহ সেইটোহে নাজানো। সেইটো কামো চলি আছে, তম্বু বনাই ৰাতি ইয়াত থাকে। মেজি ঘৰ সেইটো কাম কৰা মানুহ, কিবা কাম চলি আছে ইয়াত, মানে থাকিলে চব তম্বুটোৱে থাকি আছে। আৰু ঠাণ্ডা দিনত নহয় কিবা আছে ইয়াত। আমাৰ ইয়াত মেজি ঘৰত থকা নিচিনা ইয়াত মানুহে তম্বু বনাই সাগৰৰ পাৰে পাৰে থাকে ঠাণ্ডা দিনত। গৰম দিনত ইয়াত ওলাবই নোৱাৰে, 50 ডিগ্ৰী ওপৰত গৰম। ঠাণ্ডা দিনতো তোমাৰ ঠাণ্ডা। গছ বুলি ক'বলৈ অকল এনেকুৱা গছ আৰু বগৰী গছ, সেইখিনি সেইটো কি বুলি কয়, খাজুৰ গছ, সেইখিনিয়ে গছ। আৰু বগৰী গছ, কাঁইট সেইডাল কি বনাইছে পালোহি। হ'ব, ৰুমত গৈ লগ পাই আছোঁ। ৰুমত পাই গ'লো। হৈছে কপোচ 17 টকা কিমান, 6খন থাকে ৰুটি, কপোচ ৰুটি। পৰা আলু আনিলোঁ 1.5 কেজি, 650, 100 কিমান টকা, 170 টকা নে কিমান, 1.5 কেজি আলুত। কণী 12টা কণী। বিলটো নিদিলে, সিহঁতে থাকি আহিলে। গাখীৰ দাইল সিমানেই, 250 টকা বজা। সেইখিনি 250 টকীয়া, 250 টকাত ইমানখিনি বস্তু। নতুন এটা ভিডিঅ' এতিয়া আকৌ লগ পাম। আজি ইমানেই।